দক্ষিণ কামৰূপৰ গৰৈমাৰীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ও ছয়গাঁও সমষ্টিত যুৱ কংগ্ৰেছ কমিটিৰ সহযোগত গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি গৰৈমাৰীৰ আকাশ পতাক কঁপাই তোলে। উল্লেখ্য যে শুক্ৰবাৰে আবেলি যুৱ কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে গৰৈমাৰী ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই হাতে হাতে প্লে কাৰ্ড ফেষ্টন আদি লৈ অসম চৰকাৰ হাই হাই মূল্য বৃদ্ধি ৰোধ কৰক, নিবনুৱা সমস্যাৰ সমাধান কৰক, বিজেপি চৰকাৰৰ হিটলাৰী শাসন বন্ধ কৰক, অসমত অসমীয়াক জলাঞ্জলি দি কেৱক মানি লোৱা নহ'ব, 1971 চনক ভিত্তিবৰ্ষলৈ 90% এনআৰচিৰ কাম সম্পূৰ্ণ হৈ উঠা এনআৰচিক পুনৰ 1951 চনক ভিত্তিবৰ্ষ হিচাপে মানি লোৱা নহ'ব আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি কয় যে শৰীৰত এক বিন্দু তেজ থকালৈকে অসমত কেব গৃহীত হ'বলৈ নিদিওঁ বুলি সুৰথাৰ সমালোচনা কৰে। উক্ত কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ সভাপতি শামছুল হক, গৰৈমাৰী জিলা পৰিষদৰ সদস্য ছাভেল উদ্দিন, কামৰূপ জিলা NSUIৰ সভাপতি জাহাংগীৰ আলম, ছয়গাঁও সমষ্টিত যুৱ কংগ্ৰেছৰ সভাপতি নজমুল হক মোল্লাকে আদি কৰি ভালে সংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। গাঁৱে ভূঞে বজাৰত বা ৰাস্তাত যেতিয়া ওলাওঁ, সাধাৰণ মানুহখিনিয়ে যেতিয়া যেনেকৈ কয় এনেকুৱা পৰিৱেশ কিন্তু কংগ্ৰেছৰ দিনত নাছিল। আৰু এইখন চৰকাৰ গণতন্ত্ৰক কবৰ দিয়া চৰকাৰ আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দি এই চৰকাৰখনে শাসন চলাই আছে আৰু গাদী দখল কৰিলে যিখিনি প্ৰতিশ্ৰুতি দিছিল এওঁলোকৰ কাৰ্য যিখিনি গোটেইখিনি ওলোটা। আৰু এই চৰকাৰখন সৰ্বসাধাৰণ মানুহৰ জীৱন মৰা চৰকাৰ। আমাৰ এটাই কাৰণ, বিজেপি চৰকাৰৰ দিনত আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, বিজেপিৰ বিৰুদ্ধে এটাই শ্লোগান আছিল তেওঁলোকে বস্তুৰ দাম কমাই ভাল দিন আহিব, এই কথা কৈ আজি শাসনৰ গাদীভাৰ দখল কৰিছিল। কিন্তু তেওঁলোকে শাসনৰ গাদীভাৰ দখল কৰাৰ লগে লগে আজি বস্তুৰ দাম চাওক, আজি চাকৰি নাই, আজি কলা ধনৰ কথা কৈ তেওঁলোকে ৰাজনীতি কৰি আছে। কিন্তু কলা ধন ক'ত? মই নৰেন্দ্ৰ মোদীৰ দ্বাৰা অসমৰ সৰ্বনিম্ন চৰকাৰক মই এটাই ক'ব বিচাৰিছোঁ, আপোনালোকে জাতি মাটি ভেটিৰ নাম লৈ চৰকাৰ আহিছিল, আপোনালোকৰ এই 6 জনগোষ্ঠীৰ আপোনালোকে 19টা জাতিত আপোনালোকে 19টা জাতি কৰিব বিচাৰিছিল, তেওঁলোকে ক'ত আপোনালোকে 19টা জাতি প্ৰদান কৰিলে? মোৰ এটাই কুৱেশ্যন। সুবিধাবাদী দল তেওঁলোকে এটা সময়ত কেৱক বিৰোধিতা কৰি তেওঁলোকে চৰকাৰৰ পৰা ওলাই গৈছিল। যদি 3জন মন্ত্ৰীয়ে গৈছিল, বাকী চব আছিলে, তেওঁলোকৰ যিবিলাক অধ্যক্ষ পদ আছিল তেওঁলোকে আছিলে। তেওঁলোকে এটা চৰম সুবিধাবাদী দল অসম গণ পৰিষদ বৰ্তমান অসমৰ ৰাইজে বুজিবলৈ বাকী নাই। আৰু তেওঁলোকে ইতিমধ্যে অতুল বৰাক কৈছে যে কেবৰ কথাটো আলোচনা হৈছিলে আৰু কেব থাকিলেও যে তেওঁলোকে বিজেপিৰ লগত থাকিব, এইটো অসম চৰকাৰে অসমৰ ৰাইজে ভালদৰে জানে। আৰু আগন্তুক দিনত অসম গণ পৰিষদ দলক অসমৰ ৰাইজে উচিত শিক্ষা দিব বুলি মই ভাবোঁ। গৰৈমাৰীৰ পৰা সাইফুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট আছাম। গোটেই ভাৰতবৰ্ষৰ মানুহক